কবিতাৰ শিৰোনাম অপেক্ষা। জীৱনৰ এই অনিশ্চিত সন্ধিক্ষণত আন্ধাৰ ৰাতিৰ জড়তা ভাঙি সোমাই আহিছে এজাক বিষাদ ভৰা সমীৰণ। হয়তো তোমাৰ বতৰা পোৱাৰ আশাত ময়ো খুলি ৰাখিছোঁ হৃদয়ৰ দুৱাৰ। অসহ্যকৰ যন্ত্ৰণাত ডুব গৈও মই আজি চিঞৰি কান্দিব পৰা নাই। অবিশ্বাস্য তোমাৰ পৰিৱৰ্তনে সপোনৰ দেশখন থান বান কৰি দিলে। ভগৱানৰ শপত, এয়া যেন বিশ্বাসৰ ধ্ৰুৱক। প্ৰতিশ্ৰুতিৰ আঁৰত খামুচি ধৰা হেঁপাহৰ হাতখনৰ লগত তুমিও আজি অদৃশ্য। এবুকু যন্ত্ৰণা বাকি দিলা, যি আজি নীলকণ্ঠৰ দৰে পান কৰিছোঁ। ভাবি নাচালা তুমিহীনতাত মই যে বৰ অকলশৰীয়া। মাজনিশা নয়ন সমুদ্ৰত বৈ যোৱা হেঁপাহৰ সপোনবোৰে সদায় চিঞৰে, ঐ মোক হেৰাই যাব নিদিবি অ'। পথভ্ৰষ্ট পথিকৰ দৰে জীৱনৰ মাজ ৰাস্তাত পৰি তোমালৈ অপেক্ষা কৰিছোঁ। কৰজোৰে ঈশ্বৰক তোমাক ভিক্ষা খুজিছোঁ। অপেক্ষা, তুমি যেন উভতি আহিবা।